Adhikamon from February. মোৰ কবিতাৰ শিৰোনাম হৈছে স্বাৰ্থপৰতা। স্বাৰ্থপৰতাৰ শিকলিত আবদ্ধ, নয়নত মায়াৰ জাল, কোন আপোন কোন পৰ, গোটেই জীৱন স্বাৰ্থপৰতাৰ গুণগান, গোটেই জীৱন স্বাৰ্থপৰতাৰ গুণগান। অন্তত চকু মেলি দেখে কাষত কোনোৱে নাই, অন্তত চকু মেলি দেখে কাষত কোনোৱে নাই। দীঘল হুমুনিয়া এটি চকুত পৰিত্যক্তৰ ভাষা, শৰীৰত বল হাতত ধঞ্জ, শৰীৰত বল হাতত ধঞ্জ, ক্ৰমাৎ এৰা দিয়ে জীৱনৰ বেলিটোৱে ডুব মাৰে। আশাৰ দুৱাৰ বন্ধ হয়, শৰীৰৰ বল শেষ হয়, আশাৰ দুৱাৰ বন্ধ হয়, শৰীৰৰ বল শেষ হয়। মনৰ শান্তি বিচাৰি চকুলটোকে দীঘল উশাহত জীৱন হায়, দীঘল উশাহত জীৱন হায়। স্বাৰ্থপৰতাত হাত ধৰা নিদিয়ে, স্বাৰ্থপৰতাই হাত ধৰা নিদিয়ে। অনুভৱত এদিন দগ্ধ মন প্ৰাণ, মানৱতাৰ শিকলি উভালি এদিন স্বাৰ্থপৰতাৰ সংগী। আজি দেখোঁ মোৰ হাতত একোৱে নাই, আজি দেখোঁ মোৰ হাতত একোৱে নাই। মায়াৰ বান্ধনত আবদ্ধ মন, চৌপাশে স্বাৰ্থপৰতাৰ ঘ্ৰাণ। ধন্যবাদ।